মেট্ৰিকৰ আগতেই কোনোবাই এইবোৰ যে কয় যে একেলগে থাকিম সদায় তোমাৰ লগতে থাকিম লাইফৰে গ্যাৰেণ্টি নাই কাৰোবাৰ এটা প্ৰমিস দিয়াৰ আগতে সেই গ্যাৰেণ্টি বা সেই এশ্যোৰেন্সটো কোনে দিব সো ইউ হ্যাভ টু ৱেইট ফৰ দ্য পাৰফেক্ট টাইম 14 বছৰ 15 বছৰ বয়সত আপুনি এইটো ডিসাইড কৰিব নোৱাৰে যে 20 বছৰ পিছত আপুনি কি কৰিব আপুনি এটো নাজানে যে কাইলৈ আপুনি জীয়াই থাকিব নে নাথাকে সো এনেকুৱা ধৰণৰ কমিটমেন্টবোৰ যেতিয়া আপুনি দিয়ে অলপ ভাবি চিন্তি দিব and if you're not sure যে what is in future why you risk another's future so মই এটো নকওঁ যে প্ৰেমত নপৰিব বা ভাল নাপাব পাওক কিন্তু এনেকুৱা কিছুমান প্ৰমিস নকৰিব যেটো প্ৰমিসৰ কোনো অৰ্থই নাথাকে যেটো চেঞ্জেছৰ অৰ্থই নাথাকে আৰু লাইফত আপুনি বহুত সিচুৱেশন ফেস কৰিব বহুত চেঞ্জেছ ফেস কৰিব স্কুল কলেজ চাকৰি বহুত মানুহ জীৱনত আহিব প্ৰত্যেকজন মানুহৰ আপুনি গ্যাৰেণ্টি ল'ব নোৱাৰে কোন হ'ব কেনেকুৱা হ'ব কি হ'ব সো হেতু কাৰণে কাৰোবাক কিবা এটা প্ৰমিস দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰিব যে আপুনি সেই প্ৰমিসটো ৰাখিব পাৰিব নে নোৱাৰে কাৰণ আপুনি প্ৰমিস দিয়াৰ পিছত সন্মুখৰ মানুহজনেটো হেতুতে বিশ্বাস কৰিব কিন্তু আপুনি যদি প্ৰমিসটো ভাঙে সন্মুখৰ মানুহজনে কিমান আঘাত পাব হেতু ভাবি চাবচোন